free distribution by appointment letter সভাত উপস্থিত থকা আমি সকলোৰে সভা respected Honorable Simbe, Honorable GSP Parliamentary Constituency, Honorable Speaker Cardinal Thomas Council, respected Rajiv Sir, respected Vijay Kumar Dey, Honorable Deputy Speaker, Honorable MLAs, Dorsing Rongha, respected Honorable MLAs, Sankaran, my colleagues, all honorable executive members present here, honorable MBCs, Secretary, Cardinal Autonomous Council Education Department, Joint Secretary, all education officials, আৰু লগতে যিবিলাকৰ 4th grade সুবিধা যিবিলাকৰ আজি 4th gradeৰ এপইণ্টমেণ্টৰ আজি ল'ব তেখেতসকলৰ উপস্থিত থকা সন্মানীয় কৰ্মচাৰীসকল আৰু প্ৰেছ মিডিয়া বন্ধুসকল, মই প্ৰথমে যিবিলাক আজি এপইণ্টমেণ্ট লেটাৰটো গ্ৰহণ কৰিব তেখেতসকলক মই ধন্যবাদ দিবই লাগিব। তেখেতসকলৰ টোটেল 27 স্কুল আছে, 27 এপইণ্টমেণ্ট লেটাৰ আমি ডিষ্ট্ৰিবিউশ্যন কৰিম। তেখেতসকলক মই কাৰ্বি আংলং ৰাইজৰ হৈ মই তেখেতসকলক ধন্যবাদ দিছোঁ, কাৰণ তেখেতসকলৰ যিবিলাকৰ স্কুলৰ আৰম্ভ কৰাৰ পৰা তেওঁলোকৰ যে উইদাউট প্ৰভিঞ্চিয়েলাইজৰ নোহোৱা আগৰ পৰা তেওঁলোকে যে স্কুলখনত তেওঁলোকৰ কাম যে কৰি আছে, ডিউটি যে পালন কৰি আহি আছে, কম চেলেৰি তেওঁলোকৰ যে চেলেৰি দৰমহাটো কমৰ দৰমহা দি তেওঁলোকৰ কষ্ট কৰি যে সেই স্কুলত ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়, পাৰ্চনেল ইণ্টাৰেষ্ট কাৰণে নহয়, ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য পিপল অফ কাৰ্বি আংলং স্পেচিয়েলিষ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট, যে আপোনালোকে বহুত কষ্ট কৰি অহাৰ কাৰণে মই আপোনালোককে ধন্যবাদ দিব লাগিব। কাৰণ যে আজি আপোনালোকে কিছুমানৰ আমাৰ 3rd গ্ৰেডত এপইণ্টমেণ্ট বিফৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যনৰ আগতে আমি নিৰ্বাচনৰ আগতে এপইণ্টমেণ্ট দিম। বাকী যিবিলাকৰ 4th গ্ৰেড টোটেল 27 যিবিলাকৰ ME স্কুল UP, সেইবিলাকৰ যিবিলাকৰ তেওঁলোকে আপোনালোকে বহুত বছৰৰ পৰা খাতি কৰি আহি আজি এপইণ্টমেণ্ট লেটাৰটো যে আপোনালোকে পাব, কিছুমানটো এপইণ্টমেণ্ট লেটাৰ পায়ে অহাকালি বা এই মাহৰ পিছতে ৰিটায়াৰ হ'ব পাৰে, কিছুমানে অহা বছৰৰ ৰিটায়াৰ হ'ব পাৰে। তথাপি যে আপোনালোকে ৰিটায়াৰমেণ্ট নোহোৱা আগতে যে আপোনালোকে এপইণ্টমেণ্ট যে পাছ দিছে, সেইটো বিশেষকৈ অনাৰেবল চিফ মিনিষ্টাৰ, ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে এডুকেশ্যন মিনিষ্টাৰ অনুজ পিগু ডাঙৰীয়া তেখেতসকলক ধন্যবাদ দিছোঁ যে কাৰ্বি আংলঙত যিবিলাক এতিয়াও নন প্ৰভিঞ্চিয়েলাইজ আছে, কলেজৰ পৰা আৰম্ভ কৰি হাই স্কুল, হাই ছেকেণ্ডেৰী আৰু ME স্কুল, সেইদিনা মই অনাৰেবল মিনিষ্টাৰ এডুকেশ্যনৰ লগত অনুজ পিগুৰ লগত একেলগে ভাত খাই আছোঁ, ৰাতি প্ৰায় 1টা বজাত আমি এৰাই গৈছোঁ। অহা বছৰ 2023-24 বাজেটত কাৰ্বি আংলঙত যিমানখিনি নন প্ৰভিঞ্চিয়েলাইজ স্কুল আছে ইনক্লুডিং কলেজ, সেই গোটেইখিনি স্কুলবিলাকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমি টকাটো দি দিম যে আপোনালোকেহে দৰমহাটো দিব লাগে, তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজ কৰিব নে নকৰে, নৰ্মছ আছেনে নাই, সেই গোটেইখিনি আপোনালোকৰ ওপৰতে আমি সমজাই দিম, গোটাই দিম আপোনালোকৰ বাজেটত। ভাল হ'ব। আমিতো কাৰ্বি আংলঙত যিমানখিনি ইয়াত যিবিলাকৰ আগৰ পৰা কৰি আহি আছে, কিন্তু কিছুমানটো নৰ্মছ না, যিবিলাকৰ নৰ্মছ নাই, আণ্ডাৰ কোৱালিফাইড, ডিছকোৱালিফাইড, সেইবিলাকৰ আমি যিমান আগৰ পৰা যিবিলাক আজি 15 বছৰ 20 বছৰৰ আগৰ পৰা কৰি আহিছে, তেওঁলোকৰ ডিছকোৱালিফাইড হ'ব পাৰে, আণ্ডাৰ কোৱালিফাইড হ'ব পাৰে, কিন্তু যে কৰি আহি আছে তেওঁলোকৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি গোটেইখিনি বাজেটত অৰ্পণ কৰি দিয়ে, তেনেহ'লে তেওঁলোকৰ কাৰণে আমি
ৰেহাই এটা দিম আৰু কনচিডাৰ কৰিম যিমানখিনি কাৰ্বি আংলঙত কলেজৰ পৰা আৰম্ভ কৰি হাই ছেকেণ্ডেৰী হাই স্কুল আৰু ME স্কুলৰ যিবিলাকৰ আণ্ডাৰ কোৱালিফাইড আৰু ডিছকোৱালিফাইড তেওঁলোকৰ কাৰণেও আমি ব্যৱস্থা কৰিম সেইটো আলোচনাৰ মাজতে হ'ব কাৰ্বি আংলঙত আমি এডুকেশ্যনত আমি নতুন এডুকেশ্যনৰ ছিষ্টেম লৈ যাব বিচাৰি আছোঁ বিশেষকৈ এডুকেশ্যনৰ ডিপাৰ্টমেণ্ট ৱেলকাম স্পীচ আপোনালোকৰ দিছে ৰিচাৰ্ড টকবি তেওঁৰ লগত মই সদায় আলোচনা কৰি আছোঁ যে প্ৰত্যেক স্কুলত আমি ভিজিট কৰিব লাগিব প্ৰত্যেক স্কুলত গৈ কি কি প্ৰব্লেমছ আছে ষ্টুডেণ্টছৰ পৰা আৰম্ভ কৰি নন টিচিং ষ্টাফৰ পৰা আৰম্ভ কৰি টিচিং ষ্টাফৰ পৰা আৰম্ভ কৰি স্কুল মেনেজিং কমিটিৰ লগত আলাপ আলোচনা কৰি সেই গোটেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যাতে কাৰ্বি আংলঙত নতুন এডুকেশ্যনৰ ছিষ্টেম লৈ যাব বিচাৰিছোঁ যে কাৰ্বি আংলঙত আমি সকলো অকলে নোৱাৰে মই সদায় কৈ থাকোঁ যে অকলে যিকোনো কাম কৰিব নোৱাৰে তাত টিম হিচাপে আমি কাম কৰিম টিম হিচাপে যদি আমি কাম কৰিম যে কাৰ্বি আংলং এতিয়া আমি কাৰ্বি আংলঙত যিবিলাকৰ LP স্কুলৰ পৰা আমি ME স্কুলৰ পৰা হাই স্কুলৰ পৰা হাই ছেকেণ্ডেৰী কলেজলৈকে আমি কেনেধৰণৰ ছিষ্টেমটো যাতে আমাৰ এডুকেশ্যনৰ ল'ৰা ছোৱালীবিলাকৰ যাতে আগবাঢ়িব পাৰে পাৰ্চেণ্টেজৰ হিচাপে যাতে অসমৰ ভিতৰত যাতে আমাৰ কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙত যাতে নাম হয় সেই তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যাতে প্ৰাইভেট স্কুল সে ফৰ এক্সাম্পল ডন বস্কো আৰু কাৰৱাৰী স্কুল নৱোদয় স্কুল বা সেইবিলাকৰ মদন চন্দ্ৰ মেমৰিয়েল ক্ৰ স্কুলবিলাকৰ কৈ যে আমাৰ যিবিলাকৰ গভৰ্ণমেণ্ট স্কুলত যাতে তেওঁলোকৰ লগত যে আমাৰ গভৰ্ণমেণ্ট স্কুলত খুব ভাল সেইটো আমি কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু কাৰ্বি আংলঙত যিমানখিনি টিচাৰ্ছ ভেকেঞ্চি আছে LP UP আৰু হাই ছেকেণ্ডেৰী আৰু কলেজত যিমানখিনি ভেকেঞ্চি আছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে গোটেইখিনি অৰ্পণ দিয়া হৈছে যে আপোনালোকে গোটেইখিনি যিবিলাকৰ ভেকেঞ্চি আছে কিন্তু এজ পাৰ NCTA গাইডলাইন সেইমতে ফ'ল' কৰিব লাগে কাৰণ 2006 ৰাইট টু এডুকেশ্যনত পাৰ্লিমেণ্টৰ পাছ কৰাৰ পিছত যে টিচাৰ নিযুক্তি কৰিব হ'লে আমি টেট কম্পালচৰি টিচাৰ্ছ এলিজিবিলিটি টেষ্ট আৰু কলেজ যদি আমি প্ৰফেচাৰ যদি আমি এপইণ্টমেণ্ট দিব লাগে তেনেহ'লে কলেজৰ যিটো প্ৰফেচাৰৰ এপইণ্টমেণ্ট দিয়া দায়িত্বও আমাক দিয়া হৈছে গভৰ্ণিং বডিৰ জৰিয়তে গোটেইখিনি 3rd গ্ৰেড 4th গ্ৰেড ইনক্লুডিং প্ৰফেচাৰ আৰু নন টিচিং ষ্টাফ সেই গোটেইখিনি গভৰ্ণিং বডিয়ে এপইণ্টমেণ্টটো দিব কিন্তু প্ৰফেচাৰ এপইণ্টমেণ্ট দিব লাগে তেতিয়াহ'লে নেট স্লেট কম্পালচৰি নেশ্যনেল এলিজিবিলিটি টেষ্ট আৰু ষ্টেট লেভেল এলিজিবিলিটি টেষ্টটো কম্পালচৰি থাকিব লাগিব PhD থাকিলে নহ'ব B.Ed থাকিলে নহ'ব আজিকালি নেট আৰু স্লেট কম্পালচৰি থাকিব মই MA পাছ কৰিছোঁ ফাৰ্ষ্ট ক্লাছ PhDও আছে কিন্তু প্ৰফেচাৰ আমি দিব নোৱাৰোঁ নেট আৰু স্লেট কম্পালচৰি এটা এবাৰ আপোনালোকে গম পাব B.Ed গভৰ্ণমেণ্ট B.Ed কলেজ আমি পালোঁ ৱেষ্ট কাৰ্বি আংলং ডংকামুকাম আৰু সেই বিল্ডিংটো প্ৰায় সম্পূৰ্ণ হ'ব আমি 2023 ভিতৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহতে আমি এইটো ইনগ্ৰেশ্যন কৰিব পাৰোঁ যেতিয়া গভৰ্ণমেণ্ট B.Ed কলেজ হোৱাৰ লগে লগে এইটো আমি ইয়াত ল'ৰা ছোৱালী যিবিলাকত B.Ed পঢ়িব বিচাৰে তেওঁলোকৰ ফ্ৰী পঢ়িব পাৰিব এতিয়া প্ৰাইভেট B.Ed কলেজ আছে ইয়াত ইষ্ট কাৰ্বি আংলঙত সেইটো ফ্ৰী 1,80,000 লৈকে লয় সেইটো প্ৰাইভেট কাৰণ টিচিং ষ্টাফৰ পৰা আৰম্ভ কৰি নন টিচিং ষ্টাফ গোটেইখিনি চেলেৰি সেই মেনেজিং কমিটিৰ জৰিয়তে সেইটো দিয়া হয় গতিকে অহাবাৰ পৰা আমি B.Ed কলেজ কাৰ্বি আংলঙৰ পাম অহাবাৰ পৰা ল' কলেজ গভৰ্ণমেণ্ট ল' কলেজ এতিয়া আমাৰ তাৰালাংছ ল' কলেজৰ বিল্ডিং কাম আৰম্ভ হৈ আছে গভৰ্ণমেণ্ট ল' কলেজত পাব অহা বছৰৰ পৰা আমাৰ এই বছৰৰ পৰা আমি কাম আৰম্ভ কৰা হ'ব এগ্ৰিকালচাৰ কলেজ হ'ব ভেটেৰিনেৰী কলেজ হ'ব ফৰেষ্ট কলেজ হ'ব সেই কামবিলাকৰ আগবাঢ়িব গতিকে এডুকেশ্যনৰ ছিষ্টেমৰ কাৰ্বি আংলঙত এটা নতুন যাত্ৰা আপোনালোকে দেখা পাব সেইটো সকলোৱে আমাক সহায়িতা কৰিব লাগিব টিম হিচাপে কাম কৰিব লাগিব আজি যিবিলাকৰ এপইণ্টমেণ্ট আজি পাব আপোনালোকক আমাক আশীৰ্বাদ আৰু সহায়িতা কৰিব লাগিব একেলগে কাম কৰিব লাগিব কাৰ্বি আংলঙত সকলো আপোনালোকক লগত লৈ যোৱা 5টা বছৰত সকলো জাতি জনগোষ্ঠীৰ লগত লৈ কাৰ্বি আংলং এটা স্থায়ী শান্তি আনিছে
যেতিয়া স্থায়ী শান্তি আহিব, বন কালচাৰটো নাইকিয়া হৈ যাব, কৰ্ম সংস্কৃতি যেতিয়া আহিব, ৱৰ্ক কালচাৰ যেতিয়া আহিব, এডুকেশ্যন কালচাৰ যেতিয়া আহিব, ডেভেলপমেণ্ট কালচাৰ যেতিয়া আহিব, লগে লগে সেই ডিষ্ট্ৰিক্টটো আগবাঢ়িব। সেই ডিষ্ট্ৰিক্টটো আগবাঢ়িব আৰু সেই ডিষ্ট্ৰিক্টৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ আমি পৰিকল্পনা কৰিছোঁ। সেই নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিব যাওঁতে আপোনালোকে সহায়িতা কৰিব লাগিব। যিবিলাক আজি এপইণ্টমেণ্ট পাব, তেওঁলোকৰ এডুকেশ্যন কালচাৰ আমাৰ অনাৰেবল MLA MP ও কৈছে যে ডিউটি ভালকৈ ডিউটি পালন কৰি আহি আছে আপোনালোকে, কিন্তু চেলেৰিয়ে কম পাইছে। যি আৰু আপোনালোকৰ যিটো নেকি চাকৰিটো সেইটো স্থায়ী নহয়, অস্থায়ী হিচাপে ইমান দিনৰ কাম কৰি আছে, পাৰ্মানেণ্ট হয়, কিন্তু আজিৰ পৰা আপোনালোকে পাৰ্মানেণ্ট হ'ব। সেইটো কিন্তু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত অসম চৰকাৰৰ লগত বাৰে বাৰে আলোচনা কৰাৰ কাৰণে আজি আপোনালোকৰ এই এপইণ্টমেণ্টটো হৈ গৈছে। যে মই সদায় কৈ থাকোঁ যে তেখেতসকলৰ যে ইমান বছৰৰ পৰা কাম কৰি আছে, গোটেইখিনি পৰিয়াল আছে, ফেমিলি আছে, এতিয়া অলপ দৰমহা দি সেই দৰমহাটো কেনেকৈ মানে পৰিয়ালতো কেনেকৈ চলাব। যি কি নহওক, আজি যিমানখিনি আজি এপইণ্টমেণ্ট লেটাৰ পায় আপোনালোকে ল'ব। আপোনালোকে বহুত দিনৰ পৰা কষ্ট কৰি, বহুত বছৰৰ পৰা কষ্ট কৰি আহিছে। যেতিয়ালৈকে আপোনালোকে চাকৰি থাকিব, যাতে সেই চাকৰি থকালৈকে আপোনালোকে সেই স্কুলৰ যিটো আপোনালোকে যিটো কৰিবলগীয়া যিটো কৰ্তব্য সেইটো যাতে পালন কৰে, ভালকৈ ডিউটি যদি পালন কৰে, সেইটো আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকক আশীৰ্বাদ পাব আৰু কাৰ্বি আংলং ৰাইজক আপোনালোকৰ আশীৰ্বাদ পাব। মই বিশেষ নকওঁ, আগন্তুক দিনত আপোনালোকে আমাক সহায়িতা কৰিব। কাৰ্বি আংলঙত যোৱা 5 বছৰ যিটো স্থায়ী শান্তি হৈছে, এনেধৰণৰ কাৰ্বি আংলঙৰ যাতে শান্তি হয়, ৱৰ্ক কালচাৰ যাতে হয়, এডুকেশ্যনৰ কালচাৰ যাতে হয়, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে নতুন কাৰ্বি আংলঙৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে সহায়িতা পাম বুলি আশা ৰাখি সকলোলৈ আজি ফ্ৰী এপইণ্টমেণ্ট লেটাৰৰ ডিষ্ট্ৰিবিউশ্যন কৰা এতিয়া 27 মানুহে আজি পাব। আপোনালোকক মোৰ অন্তৰৰ পৰা আন্তৰিক অভিনন্দন আৰু কাৰ্ডম আৰু নমস্কাৰ জনাই মোৰ চমু ভাষণ ইমানতে সামৰিব। ধন্যবাদ থাকিছে আপোনাৰ মূল্যৱান ভাষণ প্ৰদান কৰাৰ কাৰণে।